সকলোকে নমস্কাৰ জনাইছোঁ। আজি অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ যি ফলাফল সেই ফলাফলসমূহ ঘোষণা কৰিব 11 বজাৰ লগে লগে। গতিকে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তোমালোকে আশা কৰা ধৰণে ফলসমূহ পাব পাৰা। ঠিক আছে, 11 বজাৰ লগে লগে সেই ফলাফলসমূহ ঘোষণা কৰা হ'ব। গতিকে তোমালোকে কেইটামান ৱেবছাইটত গৈ এই ফলাফলসমূহ চাব পাৰিবা। ঠিক আছে, তাৰ ৱেবছাইটৰ যি লিংক, এই লিংকসমূহ মই ইয়াৰ ডেছক্ৰিপশ্যন বক্সত মই দি দিম, তাৰ পৰা চাব পাৰিবা। তাৰ কেইটামান লিংক ইয়াতে চাই লওঁ। এইসমূহ লিংকত গৈ তোমালোকে চাব পাৰিবা। www.sevaonline.org, www.sevaresults.in, www.resultsassam.nic.in, www.resultsassam.nic.in এনেকৈ তোমালোকে চাব পাৰিবা কেইটামান ৱেবছাইট। ইয়াৰ ৱেবছাইটসমূহৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত মই দি দিম, তাৰ পৰাও তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, চ' আজিলৈ ভিডিঅ'টো এইখিনি আছিল। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে পৰীক্ষাৰ ফলাফলসমূহ আশা কৰা ধৰণে পায়। ধন্যবাদ।